নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে স্পৰ্টছ সাগা আছাম। টি20 ক্ৰিকেটৰ ইতিহাসত পাৱাৰ প্লে চলি থকা সময়ত সৰ্বাধিক ৰান কৰি অষ্ট্ৰেলিয়া দলে ৰচে ইতিহাস। অষ্ট্ৰেলিয়া আৰু স্কটলেণ্ডৰ মাজত চলি থকা টি20ৰ এখন মেচত প্ৰথম 6 অভাৰতে 113 ৰান সংগ্ৰহ কৰি এই ৰেকৰ্ড ৰচনা কৰে অষ্ট্ৰেলিয়ান ক্ৰিকেট দলে। মেচৰ তৃতীয়টো বলতে জেক ফ্ৰাজাৰৰ উইকেট হেৰুৱাই মহাবিপদত পৰিছিল অষ্ট্ৰেলিয়া। কিন্তু তাৰ পাছতেই ট্ৰেভিছ হেড আৰু মিচেল মাৰ্শ্বৰ বিস্ফোৰক বেটিঙৰ ফলতে পাৱাৰ প্লেৰ সময়তে অৰ্থাৎ মাত্ৰ 36টা বলত 113 ৰান সংগ্ৰহ কৰি নতুন ৰেকৰ্ড প্ৰতিষ্ঠা কৰে কেংগেৰু বাহিনীয়ে। মেচখনত বিস্ফোৰক বেটাৰ ট্ৰেভিছ হেডে 25টা বল খেলি 80 ৰান কৰে, য'ত আছিল 12টাকৈ 4 আৰু 5টা বিশাল 6। কেপ্টেইন মিচেল মাৰ্শ্বেও 12টা বলত 39 ৰান কৰে, য'ত আছিল 5টা 4 আৰু 3টা 6, যাৰ ফলত মেচখনত স্কটলেণ্ডে বান্ধি দিয়া 155 ৰানৰ লক্ষ্য মাত্ৰ 9.4 অভাৰতে অতিক্ৰম কৰি জয়লাভ কৰে কেংগেৰু বাহিনী। মেচখনত ট্ৰেভিছ হেডে মাত্ৰ 17টা বলতে অৰ্ধশতক অৰ্জন কৰে। গতিকে ট্ৰেভিছ হেড এগৰাকী প্লেয়াৰ, বিশ্ব ক্ৰিকেটৰ এক অন্যতম খেলুৱৈ, এগৰাকী অষ্ট্ৰেলিয়ান খেলুৱৈ, যিগৰাকী বেটিং, ফিল্ডিং, বলিং সকলোতে সক্ৰিয় খেলুৱৈ। ICCৰ ODI ৱৰ্ল্ড কাপ 2023ত ভাৰতে এখন মেচো পৰাজয় নোহোৱাকৈ পাইছিল ফাইনেলত। কিন্তু এই ফাইনেল মেচত ভাৰতৰ আশাত আৰু প্লেনিঙত চেঁচা পানী ঢালি ভাৰতৰ সপোন ধূলিসাৎ কৰি চেম্পিয়ন হৈছিল অষ্ট্ৰেলিয়া, আৰু এই মেচৰ অন্যতম নায়ক আছিল ট্ৰেভিছ হেড। ৱৰ্ল্ড কাপৰ সময়ত ট্ৰেভিছ হেডৰ এটা কেচক লৈ অপপ্ৰচাৰ চলিছিল, যিটো ভাৰতীয় ছ'চিয়েল মিডিয়াবোৰতহে প্ৰধানকৈ চৰ্চিত হৈ আছিল, যিটো অতি দুৰ্ভাগ্যজনক, কাৰণ সেই কেছটো আছিল সম্পূৰ্ণ নিকা। কাৰণ ট্ৰেভিছ হেড সঁচাকৈ এগৰাকী দক্ষতাপূৰ্ণ খেলুৱৈ। তেওঁক সমালোচনা কৰাতকৈ তেওঁৰ পৰা শিকিবলগীয়াহে আছে বহু কথা। কাৰণ ট্ৰেভিছ হেড এবাৰ দুবাৰ নহয়, কেইবাবাৰো মাত্ৰ 18-20টামান বল খেলিয়েই বিস্ফোৰক মেজাজেৰে অৰ্ধশতক কৰে। লয়ত থাকিলে তেওঁৰ বাবে এইটো এটা সাধাৰণ কাম। গতিকে ভৱিষ্যতে এনে ছন্দত থাকিলে ট্ৰেভিছ হেডে অনায়াসে বিশ্বৰ আটাইতকৈ দ্ৰুততম অৰ্ধশতক বা শতকৰ গৰাকী হ'ব পাৰিব। এবাৰ এটি সাক্ষাৎকাৰত তেওঁক সোধা হৈছিল যে আপুনি কেনেদৰে ইমান দ্ৰুততাৰে ৰান গোটাব পাৰে। তেতিয়া তেওঁ উত্তৰত কৈছিল যে মই বেটেৰেহে উগ্ৰ বা আক্ৰমণাত্মকভাৱে খেলোঁ, আৰু এনেদৰে বিস্ফোৰক বা আক্ৰমণাত্মক ৰূপে খেলিবলৈ মনটো মোৰ সদায় শান্ত বা বেলেঞ্চ কৰি লওঁ। গতিকে আপোনালোকে বুজিলে যে ট্ৰেভিছ হেডৰ বিস্ফোৰক বেটিঙৰ আঁৰত আছে শীতল মস্তিষ্ক আৰু টাইমিং। খং বা আক্ৰমণাত্মক মনোভাৱ সকলোৱে দেখা পায়, কিন্তু তাৰ আঁৰত থকা শীতল ভাৰসাম্য মস্তিষ্কটোহে তেওঁৰ মূল ইন্ধন।